নমস্কাৰ আজি মই ভেদাইলতা পাতৰ পকৰি বনাবলৈ আছো তাৰ কাৰণে আমাক লাগিব ভেদাইলতা পাত এয়া হল পিয়াজ জলকীয়া অকমান জিৰা খুনি লবও পাৰি আৰু এনে মই গুটাকে লৈছো আৰু কেটুকুৰমান নহৰু এতিয়া আমি ভেদাইলতা পাতখিনি কাটি লম ধুনিয়াকে ভেদাইলতা পাতখিনি কাটি ললো তাৰ পাছত ইয়াতে পিয়াজখিনি দি দিম এই গুটেখিনি বস্তু দি দিলো তাৰপাছত ইয়াতে অকমান বেকিং দি দিম এয়া বেসন 2 চামুচ 3 চামুচ বেসন 3 চামুচ দিলো এয়া ময়দা 2 চামুচ দি দিছো আটা 1 চামুচ আৰু অকণ 1 চামুচ 2 চামুচ সুজি এতিয়া ইয়াত হালধি দিলো সোৱাদ অনুসাৰে ইয়াতে নিমখ দিম অকমান মিট মছলা দি দিছো টেষ্টৰ কাৰণে আৰু জলকীয়াৰ গুৰি ৰেড চিলি পাউডাৰ ইয়াতে কোনো কালাৰ এড নকৰো এতিয়া আমি এইখিনি ভালদৰে মিলাই লৈছো এইখিনি ভালদৰে মিক্স কৰি লম এতিয়া আমি হাতৰ ইউজ কৰিম হাতৰ ইউজ কৰিলে ভালকৈ বস্তুখিনি মিলি যাব এতিয়া আমি ইয়াত কম পৰিমাণে পানী ইউজ কৰিম বেছি পনিয়া কৰি নেপেলাও এইখিনি আমি ধুনিয়াকে মিক্স কৰি ললো হাতেৰে আৰু অকমান ময়দা কম হোৱাৰ কাৰণে ময়দা দি লৈছো এতিয়া আমি এইখিনি 10 মিনিট যেতিয়ালৈকে আমি চাটনিটো বনাও তেতিয়ালৈকে এইখিনি ৰেষ্ট কৰিব দিম ঢাকি থম এতিয়া আমি চাটনিৰ কাৰণে সৰু সৰু সাইজৰ 4টা বিলাহী লৈছো আৰু এটা নহৰু লৈছো এইখিনি আমি এতে জুইত ঠেকি লম জুইত পুৰি লম তাৰ পাছত কেঁচা জলকীয়া দুটা পুৰি লম মানে জুনে যিমান জ্বলা খায় সেই হিচাপে আপোনালোকে লব পাৰে বিলাহী কেইটা আমি ধুই পেলাই ইয়াতে অকমান মিঠাতেল সানি লৈছো যাতে আমাৰ সোনকালে হয় পুৰাটো এতিয়া চাটনিখিনিৰ কাৰণে আমি বিলাহী কেইটা পুৰি পেলাই পাকলিটো এৰাই লৈছো ইয়াৰ আৰু নহৰু কেইটা চেলাই লৈছো জলকীয়া কেইটা ৰেডি কৰি লৈছো আৰু এপিস কেঁচা আদা এতিয়া আমি এইখিনি মিক্সিত পিছি লম ইয়াতে গুটেখিনি দি দিছো নহৰু আৰু এতিয়া ইয়াত সোৱাদ অনুসাৰে নিমখ আৰু অকণমান ৰেড চিলি পাউডাৰ আৰু ইয়াতে অকণমান টমেটো কেচাপ দি দিছো এতিয়া আমি এইখিনি গ্ৰাইন্ড কৰি লম চাটনিখিনি গ্ৰাইন্ড কৰি লোৱাৰ পাছত ৰেডি হৈ গল এতিয়া আমি পকৰিখিনি বনাম এইখিনি এটা মেৰিনেট হৈ গৈছে এতিয়া এইখিনি আমি ভাজিম এতিয়া তেল গৰম কৰি পকৰিটা ভাজিছো হাতেৰে দিছো সৰু সৰু হ'ব কাৰণে এতিয়া এইখিনি অকমান লুটিয়াই দিছো পকৰিখিনি অকমান কুৰকুৰিয়া হোৱালৈকে আমি ভাজি লম পকৰিখিনি ক্ৰিস্পি অকমান ব্ৰাউন হোৱালৈকে ভাজি ললো তো ৰেডি হৈ গ'ল আমাৰ পকৰি এনেদৰে মিডিয়াম জুইত গুটেখিনি ভাজি লম এতিয়া আমাৰ পকৰি ৰেডি হৈ গ'ল এনেকৈ বাকিখিনিও মই ভাজি লম আৰু এয়া চাটনিটো স্পাইসি হৈছে এবাৰ টেষ্ট কৰি চাবচোন এনেকৈ বনাই ৰেচিপিটো ভাল লাগিলে নিশ্চয় জনাব